আহিছোঁ এতিয়া দেৰগাঁৱলৈ। আপোনালোকে চাব পাৰিব দেৰগাঁৱৰ যোৱা পথসমূহৰ ঠাইবোৰ মানে। কমপ্লিট হোৱাকৈ নহয়। ইয়াত আমাৰ বাগানখিনিৰ কাৰণে বেছি ভাল লাগে। সেইফালে বাগান আছে, ৰাস্তা কাম আৰম্ভ কৰি আছে, চলাই আছে। ৰাস্তা মানে কাম কৰি আছে। বাগান কি ধুনীয়া লাগিছে। এয়া অসমৰ চাহ বাগানবোৰৰ দৃশ্য। ৰঙামাটি বাগান আমি দেৰগাঁও ক'ত গৈ আছোঁ আপোনালোকে নিশ্চয় গম পাব পিছত, লাহে লাহে ভিডিঅ'টো চাই যাওক। দেৰগাঁৱত এটা পুখুৰী আছে, আপোনালোকক কৈ দিছোঁ মই। দেৰগাঁৱত পুখুৰী আছে আপোনাৰ ৰজাদিনীয়া পুখুৰী। এই ৰজাদিনীয়া পুখুৰীটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আমি, পামগৈ অলপ সময় পিছতে। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। সেইটো এটা কথা, যদি ভাল লাগে ভিডিঅ'টো চাই পেলাই লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি থ'ব। শান্তিপুৰ পালোহি আমি। শান্তিপুৰ পালোহি আৰু বেছি দূৰ নাই দেৰগাঁও পাবলৈ। ৰাস্তাটো বহুত বেয়া, ডাঙৰ ডাঙৰ গাঁত আছে। ৰাস্তাটো দেখিছে, মাজে মাজে গাঁত আছে বহুত ডাঙৰ ডাঙৰ। কৰি আছে কিছুমান ৰিপেয়াৰিং কামবোৰ, তথাপি সম্পূৰ্ণ হোৱা নাই। আমি ইয়াত দেৰগাঁও চাৰিআলি সোমাইছোঁহি আৰু আপোনালোকে দেখি আছে ইয়াত দেৰগাঁও টাউনৰ দৃশ্য। বৰ্তমান দোকান বজাৰ প্ৰায় সকলো খোলাই আছে দেখিছোঁ। লকডাউন বুলি নহয়, কিমান দোকান বজাৰবোৰ বন্ধ ৰাখিব, ইনকামৰ কথা এটাও আছে। মানুহৰ চলিবলৈ দিগদাৰ আছে। হয়, এতিয়া দেৰগাঁও চাৰিআলি। দেৰগাঁও চাৰিআলিৰ পৰা আমি এতিয়া ৰাইট চাইডে যাম। সেইডোখৰ কয় আপোনাৰ নাৰিকলগুৰি বুলি কয়। এইটো ৰাস্তা গৈ গোলাঘাটত লাগিছেগৈ, গোলাঘাট টাউনত। এইখন দেৰগাঁও স্মৃতি পথাৰ, ইয়াতে বহুতো থিয়েটাৰ হয়, মেলা চেলাও হয়। তো আমি আহি পালোহি, পাইছোঁহি আৰু
নাৰিকলগুৰি কলনী, এইফালে আছে PWD কলনী নাৰিকলগুৰি। চক্ৰ বিষয়া কাৰ্যালয় আছে, এইটো সেইটো দেখিছে। কাৰ্যালয়। অঁ, এইটো চক্ৰ বিষয়া কাৰ্যালয়। এইটো দেখিবলৈ পাইছে, এইটোৱে ৰজাদিনীয়া পুখুৰীটো। বন্ধুসকল, আপোনালোকে দেখিবলৈ পাইছে এইটোৱে সেই ৰজাদিনীয়া পুখুৰী, ৰজাৰ দিনতে বনোৱা খান্দা। ইয়াত দেখিছে আপোনালোকে, বহুত ডাঙৰ পুখুৰী হয়। ইয়াত আগতে দলং আছিলে, কিন্তু বৰ্তমান দলংবোৰৰ সেইবোৰ ভাঙিলে। এতিয়া এনেকৈ সজাই থোৱা আছে ষ্টেপ প্ৰকাৰে। সেয়া সেইফালে IB বুলি কয়, এইটো ডাকবাংলা। এইটো কোন ৰজাৰ দিনত বনাইছিলে? আহোম ৰজা। নামটো জানা নেকি? নাজানো। এডিটিঙৰ কাম হ'লে মোক ক'বা।